অসমৰ মানুহৰ দুৰ্দশাৰ কোনো সীমা নাই। একফালে বানে উঠাই নি আছে, আনফালে চৰকাৰে উঠাই লৈ আছে। চাৰিওফালে মানুহৰ ওপৰত হাৰাশাস্তি আৰু হাৰাশাস্তি। প্ৰতি বছৰ হোৱা বানপানীৰ সমস্যাই মানুহক ইমান তললৈ লৈ গৈ আছে, উন্নতিৰ কোনো পথ নাই। আৰু ইফালে দিনৰ পঞ্জীত একেবাৰে এক চৰকাৰৰ উচ্ছেদ অভিযানে দুখীয়া মানুহখিনিক আৰু দুখীয়া কৰি আছে আৰু কোটিপতি সদায় অসমৰ মানুহৰ ওপৰত এই অত্যাচাৰ আৰু জুলুম চলি আছে। মানুহ কেতিয়াও শান্তিত থাকিব পাৰে।